নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ থালপোচখনৰ পাৰ্ট 2 আৰু পাৰ্ট 1ত দেখুৱাইছিলোঁ আপোনালোকক শেষত তিনিটা পপকৰ্ন ষ্টেজ সম্পূৰ্ণ হোৱা তো আজি লৈ আহিছোঁ ইয়াৰ পিছৰখিনি ইয়াতে এতিয়া মই 4 পপকৰ্ন ষ্টেজ বনাম আৰু তাৰ বাবে মই ইয়াতে গেপ 2 চেইন লোৱা বাবে ইয়াতে গেপ 4টা ৰৈ গৈছে তো এনেকৈ 4টা গেপত এতিয়া এইটো এটা আৰু এইটো এটা এনেকে 4টা পপকৰ্ন ষ্টিচ হ'ব আৰু তাৰ বাবে প্ৰথমতে আমি যেনেকৈ 5 চেইন লৈছিলোঁ আৰু ঠিক তেনেকৈ 5 চেইন ল'ব লাগিব প্ৰথমতে মই ইয়াৰ পৰা 5 চেইন লৈ ল'ম 1 2 3 4 5 আৰু 5 চেইন হোৱাৰ পিছত আমি নেক্সট লৈছিলোঁ ডাবল ক্ৰচেটৰ ওপৰত আকৌ এটা ডাবল ক্ৰচেট তো ঠিক তেনেকৈ ডাবল ক্ৰচেট এটা লৈ ল'ম ডাবল ক্ৰচেট লৈ ল'লোঁ আৰু ইয়াৰ পিছত 2 চেইন থাকিব 1 2 চেইন লোৱাৰ পিছত ইয়াতে যিটো গেপ আছিল প্ৰথমতে তাত মই 5 ডাবল ক্ৰচেট বনাই ল'ম পপকৰ্ন ষ্টিচৰ বাবে এইটো হৈ গ'ল মোৰ পপকৰ্ন ষ্টিচ আৰু এতিয়া পপকৰ্ন ষ্টিচৰ পিছত আকৌ 2 চেইন লাগিব যাতে এটা গেপ ৰৈ যায় তো ইয়াতে 2 চেইন দি ল'লোঁ ইয়াত 2 চেইন হোৱাৰ পিছত ইয়াতে আকৌ এটা পপকৰ্ন ষ্টিচ তিনিটা পপকৰ্ন ষ্টিচ হ'ব 1 2 আৰু ইয়াৰ কাষতে 3 তো এনেকৈ গোটেইখিনি এতিয়া মই বনাই যাম ইয়াতে এতিয়া 4 পপকৰ্ন ষ্টিচ হৈ গ'ল আৰু ইয়াৰ পিছত বাকীখিনি যেনেকৈ আছে ঠিক তেনেকৈ বনাই যাব লাগিব প্ৰথমতে ইয়াতে মই 2 চেইন দি ল'ম 2 চেইনৰ এইখিনিতে 2 চেইন দি ল'ম 1 2 চেইন হোৱাৰ পিছত কাষতে যিডাল ডাবল ক্ৰচেট আছে তাৰে ওপৰত আকৌ এটা ডাবল ক্ৰচেট হ'ব আৰু এতিয়া ডাবল ক্ৰচেটৰ পিছত আকৌ 2 চেইন হ'ব 2 চেইনৰ পিছত নেক্সট ডাবল ক্ৰচেটৰ ওপৰত আকৌ এটা ডাবল ক্ৰচেট হ'ব তো এইখিনি মই আগৰ দৰেই বাকীখিনি বনাই যাম আৰু ইয়াৰ পিছত যিখিনি আছে ঠিক সম্পূৰ্ণ একেই হ'ব এইটোৰ দৰে বাকীখিনি তেনেহ'লে মই আপোনালোকক দেখুৱাই আছোঁ এইখিনি সম্পূৰ্ণ হোৱাৰ পিছত মই এতিয়া ইয়াতে 7 চেইন বনাম 1 2 3 4 5 6 7 প্ৰথমতে মই ইয়াতে গোটেইখিনিতে 5 চেইন বনাইছিলোঁ এতিয়া যিহেতু কমাই যাম সেইবাবে ইয়াৰে এইটো ডাবল ক্ৰচেটটো গেপটো আৰু পপকৰ্ন ষ্টিচটো মই এইখিনিতে বাদ দি দিম আৰু আগতে ঠিক যেনেকৈ এনেই তিনিটাত বনাইছিলোঁ এতিয়া মই ইয়াতে তিনিটা বনাম এতিয়া 4টাৰ পৰা 3টা হ'ব আৰু তাৰ বাবে মই ইয়াৰ এইখিনি সম্পূৰ্ণ বাদ দি দিম এতিয়া মই ইয়াতে এটা পপকৰ্ন ষ্টিচ বনাম পপকৰ্ন ষ্টিচটো হৈ গ'ল এতিয়া বাকী এই দুটা মই পপকৰ্ন ষ্টিচ বনাই ল'ম মই পপকৰ্ন ষ্টিচ এনেকৈ দুটা বনাই লৈছোঁ আৰু ইয়াৰ পিছত আকৌ এটা বনাই ল'ম আৰু এয়া হৈ গ'ল 3টা তো আগতে লৈছিলোঁ 2 চেইন কিন্তু এইবাৰ ল'ম 4 চেইন তাৰ বাবে মই 4 চেইন বনাই ল'ম 1 2 3 4 চেইন হোৱাৰ পিছত মই এইখিনিতে পপকৰ্ন ষ্টিচ নবনাওঁ আৰু তাৰ বাবে কাষতে থকা এইডাল ডাবল ক্ৰচেটৰ ওপৰত এইবাৰ ট্ৰিপল ক্ৰচেট হ'ব তাৰ বাবে মই এইবাৰ হুকডালত দুবাৰ মেৰিয়াই লৈছোঁ আৰু এনেকৈ লৈ পেলাই মই আগতে লৈছিলোঁ দুটা লুপ দুবাৰ লৈছিলোঁ এইবাৰ 3বাৰ ল'ম এয়া মই এবাৰ ল'লোঁ দুবাৰ আৰু এইবাৰ আকৌ এবাৰ লৈ ল'লোঁ তো এনেকৈ লোৱাৰ পিছত এয়া ট্ৰিপল ক্ৰচেট হৈ গ'ল আৰু এইবাৰ 4 চেইন দিম
4 চেইন দিলোঁ এতিয়া আকৌ ডাবল ক্ৰচেটৰ ওপৰত ট্ৰিপল ক্ৰচেট হ'ব তো এনেকৈ হৈ গ'ল ইয়াৰ পিছত আৰু 4 চেইন ল'ম এতিয়া যেহেতু আগৰটো গম পালেই তিনিটা বনাম তাৰ বাবে মই এইখিনি নবনাওঁ গেপটো আৰু পপকৰ্ন ষ্টিচ বাদ দি পেলাই ইয়াতে এইবাৰ পপকৰ্ন ষ্টিচ তিনিটা আগতে এনেকৈ যেনেকৈ বনালোঁ তিনিটা ঠিক একেদৰে মই বনাই যাম বাকীখিনিও আৰু এতিয়া এইখিনি গোটেইখিনি সম্পূৰ্ণ কৰিলোঁ তাৰ বাবে এতিয়া যেহেতু এইটো শেষৰখিনি আৰু এতিয়া মই প্ৰথমতে জইন কৰাৰ বাবে ইয়াতে 4 চেইন বনাই ল'ম 1 2 3 4 আৰু 4 চেইন হোৱাৰ পিছত মই প্ৰথমতে যে বনাইছিলোঁ 7 চেইন এইডাল 7 চেইনৰ ঠিক একেটা ষ্টিচতেই ট্ৰিপল ক্ৰচেট হ'ব এইডাল ট্ৰিপল ক্ৰচেট বনাই ল'ম মই 1 2 3 বাৰ এনেকৈ লৈ ল'লোঁ মেৰিয়াই তো এইটো ট্ৰিপল ক্ৰচেট হৈ গ'ল এতিয়া মই ইয়াতে 4 চেইন 1 2 3 4 চেইন লৈ পেলাই ঠিক ইয়াতে আগতে যেনেকৈ থাৰ্ড চেইনত মই জইন স্লিপ ষ্টিচ দিছিলোঁ ঠিক ইয়াতে থাৰ্ড চেইনত এইবাৰ স্লিপ ষ্টিচ দিম আৰু এইটো জইন হ'ব সেয়া এনেকৈ জইন হৈ গ'ল এইটো কমপ্লিট হৈ গ'ল আৰু এইখিনি কমপ্লিট হোৱাৰ পিছত এতিয়া ইয়াতে 6 চেইন লৈ ল'ম 1 2 3 4 5 6 ইয়াৰ আগতে লৈছিলোঁ 7 আৰু এইবাৰ লৈ ল'লোঁ 6 চেইন আৰু এইবাৰ এটা পপকৰ্ন ষ্টিচ কমাই দিম প্ৰথমতে আছিলে 3টা এইবাৰ হ'ব 2টা তাৰপিছত এটা হ'ব এতিয়া ইয়াতে পপকৰ্ন ষ্টিচ দুটা বনাই ল'লোঁ আৰু এইবাৰ ইয়াতে 1 2 চেইন বনাই ল'ম 2 চেইন বনাই পেলাই এই গেপটোত মই এইবাৰ ট্ৰিপল ক্ৰচেট 10টা বনাই ল'ম এইটো এই কাষৰ দুটা নহয় এই মাজৰটো গেপত মই 10 ট্ৰিপল ক্ৰচেট বনাই ল'ম এতিয়া ইয়াতে মই 10 ট্ৰিপল ক্ৰচেট বনাই ল'লোঁ এইবাৰ এইখিনিলৈকে ইয়াতে মই আকৌ 2 চেইন বনাম 2 চেইন বনাই মই এইখিনিতে 1 2 চেইন হৈ গ'ল এতিয়া মই ইয়াতে ডাইৰেক্ট এই দুটাত পপকৰ্ন ষ্টিচ দুটা বনাই দিম তাৰ বাবে ইয়াতে পপকৰ্ন ষ্টিচটো বনাম তাৰপিছত 2 চেইন আকৌ পপকৰ্ন ষ্টিচ এনেকৈ বনাই যাম
এতিয়া ইয়াত দুটা পপকৰ্ন ষ্টিচ হৈ গ'ল। এইবাৰ ইয়াতে আকৌ 2 চেইন বনাম। 2 চেইন বনাই পেলাই এই কাষৰ দুটাত বাদ দি পেলাই এই মাজৰ গেপটোত মই আকৌ 10 ট্ৰিপল ক্ৰচেট বনাই ল'ম। এইটো যেনেকৈ বনাইছোঁ ঠিক একেদৰে এইখিনিতো মই ট্ৰিপল ক্ৰচেট 10 ডাল বনাই ল'ম আৰু তাৰ বাবে মই এনেকুৱা গোটেইখিনিতে বনাম আৰু গোটেইখিনিতে বনাই পেলাই শেষৰটোত মই এইবাৰ 2 চেইন দি ল'ম 1 2 একেবাৰে শেষত মই এইখিনি এতিয়া এই গেপটোত 10 নকৰোঁ 9 ট্ৰিপল ক্ৰচেট বনাম। ঠিক আগতে যেনেকৈ বনাইছোঁ একেদৰেই বনাম, কেৱল 9টা বনাম। 9টা ট্ৰিপল ক্ৰচেট বনাই লৈ পেলাই আপোনাক বাকীখিনি দেখুৱাই আছোঁ। এইটো বনোৱা হৈ গ'ল। এতিয়া ইয়াতে মই আগতে যিডাল মই এইডাল চেইন লৈছিলোঁ 6 চেইন, তাতে মই 3 নম্বৰ চেইনত 3rd চেইনত এইটো মই স্লিপ ষ্টিচ দি পেলাই জইন কৰি দিলে ইয়াতে মোৰ 10 ট্ৰিপল ক্ৰচেটৰ দৰে হৈ পৰিব। তাৰ বাবে ইয়াতে মই 3rd চেইনত এইটো স্লিপ ষ্টিচ দি জইন কৰি দিলোঁ আৰু আগতে সেইকাৰণে মই 9 ট্ৰিপল ক্ৰচেট বনাই লৈছোঁ আৰু এইটো ৰাউণ্ড মোৰ কমপ্লিট হৈ গ'ল আৰু এইটো দেখিবলৈ 10 ট্ৰিপল ক্ৰচেটৰ নিচিনাই হৈ পৰিছে। 1 2 3 4 5 6 7 8 9 10। এইবাৰ শেষৰটো একেবাৰে, তাৰ বাবে মই ইয়াতে 5 চেইন বনাই ল'ম 1 2 3 4 5 চেইন বনাই ল'লোঁ। এতিয়া 5 চেইনৰ পিছত এইটো একেবাৰে শেষৰ ৰাউণ্ড যিহেতু এইটোতে মই এটা প্ৰথমতে 4 3 2 এইবাৰ ইয়াতে 1 পপকৰ্ন ষ্টিচ বনাম। তো পপকৰ্ন ষ্টিচটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া মোৰ পপকৰ্ন ষ্টিচটো সম্পূৰ্ণ হৈ গ'ল। ইয়াতে এইবাৰ 2 চেইন দিম। 2 চেইন দিয়াৰ পিছত ইয়াতে মই 10 ট্ৰিপল ক্ৰচেট য'ত বনাইছোঁ তাৰে ওপৰত এইবাৰ মই এটা প্ৰথমটোৰ পৰা আৰম্ভ কৰিম। প্ৰথমটোত মই এটা ছিংগল ক্ৰচেট দিম আৰু গোটেইকেইটাত এনেকৈ একেদৰে বনাব লাগিব। তাৰ বাবে প্ৰথমটোত মই দেখুৱাই দিছোঁ আপোনালোকক। এইটো এনেকৈ বনালোঁ। তাৰপিছত 1 2 3 4 চেইন বনাই ল'লোঁ। এতিয়া এই একেটা ষ্টিচতে ছিংগল ক্ৰচেট আকৌ এটা দিম। এয়া হৈ গ'ল। এতিয়া নেক্সট ইয়াতে আকৌ এটা ছিংগল ক্ৰচেট 1 2 3 4 এতিয়া ছিংগল ক্ৰচেট একেটাতে আকৌ এবাৰ দি দিব লাগিব। এইটো আৰু নেক্সটটোত দি পেলাই ছিংগল ক্ৰচেট দিম। নেক্সটত আকৌ 4 চেইন, ছিংগল ক্ৰচেটৰ ওপৰত 4 চেইন, তাৰপিছত আকৌ ছিংগল ক্ৰচেট একেটা ষ্টিচতে দুবাৰ ছিংগল ক্ৰচেট হ'ব। তো এনেকেই গোটেইখিনি সম্পূৰ্ণ কৰিব লাগিব। প্ৰত্যেকটোতে প্ৰথমতে ছিংগল ক্ৰচেট, তাৰপিছত 4 চেইন, তাৰপিছত ছিংগল ক্ৰচেট এনেকৈ বনাই বনাই গ'লে এইটো পিকো ষ্টিচ বুলি কয় আৰু দেখিবলৈ দেখাত ধুনীয়া হয়। তাৰ বাবে এইখিনি দিলে বেছি ভাল লাগিব। 1 2 3 4 তো মোৰ এইখিনি সম্পূৰ্ণ হৈ গ'ল। এতিয়া ইয়াতে 1 2 3 4 5 6 7 8 9 10 10টা ট্ৰিপল ক্ৰচেটৰ ওপৰত 10টা পিকো ষ্টিচ হ'ব। এতিয়া ইয়াতে 2 চেইনৰ পিছত এইখিনিতে পপকৰ্ন ষ্টিচটো হ'ব। ইয়াতে পপকৰ্ন ষ্টিচটো কমপ্লিট হোৱাৰ পিছত এইবাৰ 2 চেইনৰ পিছত এই 10 ট্ৰিপল ক্ৰচেটৰ ওপৰৰ প্ৰথমটোত ছিংগল ক্ৰচেট, তাৰপিছত 4 চেইন, একেটা ষ্টিচতে আকৌ ছিংগল ক্ৰচেট,
নেক্সটত সিঙ্গল ক্ৰোচেট, আকৌ 4 চেইন, আকৌ সিঙ্গল ক্ৰোচেট একেটা ষ্টিচতে। তো এইখিনি আগৰ দৰেই এনেকৈ বনাব লাগিব গোটেইখিনি সম্পূৰ্ণকৈ। আৰু এইটো বনোৱা হৈ গ'ল এতিয়া মোৰ। আৰু একেবাৰে শেষত এইটো এনেকৈ জইন কৰিব লাগিব। ইয়াতে মই য'ত 5 চেইন লৈছিলোঁ তাতে ঠিক একেদৰে 2 চেইন, তাৰপিছত ইয়াৰে 5 চেইনৰ 1 2 3 থাৰ্ড চেইনত এইটো স্লিপ ষ্টিচ দি পেলাই মই জইন কৰি দিম। এইটো এনেকৈ জইন কৰি দি দিলোঁ আৰু এইটো মোৰ কমপ্লিট হৈ গ'ল। এতিয়া ইয়াতে আকৌ এবাৰ চেইন এডাল বনাই পেলাই মই এইখিনি কাটি দিম যাতে সূতাডাল ওলাই নাযায়। তাৰ বাবে আকৌ এটা চেইন দি লওঁ মই শেষত। আৰু এইখন মোৰ হৈ গ'ল, থালপোচখন কমপ্লিট হ'ল একেবাৰে। মোৰ ভিডিঅ'টো কেনে লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো অল কৰি প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আপোনালোকলৈ। তেতিয়াহ'লে সকলোকে বাই বাই।